हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগলৈ আশা কৰিছো সকলো ভালে কুশলে আছে আমাৰো ভালে কিন্তু এটা ডাঙৰ সমস্যাহে হৈছে আজিৰ ব্লগটোত আপোনালোকৰ লগত তাকেই শেয়াৰ কৰিম আৰু আজি সকলৰ এনেকুৱা প্ৰবলেম হৈছে তেওঁলোকে গম পাব হয়তো একেবাৰে ৰেয়াৰ আমাৰো প্ৰথম হৈছে এনেকুৱা ধৰণৰ প্ৰবলেম আমিও আগতে কেতিয়াও শুনা নাছিলো দেখাটো দূৰৰে কথা আৰু ভৱিষ্যতে কাৰোবাৰ যদি কিবা প্ৰবলেম হয় এনেকুৱা ধৰণৰ তেতিয়া হলে সহায় হ'ব বুলি ভাবিয়ে মই আজিৰ ভিডিওটো এনেদৰে শেয়াৰ কৰিছো আৰু এইফালে আপোনালোকে ডাইনিং ৰুমটো মোৰ প্ৰত্যেকটো ভিডিওতে দেখিয়ে থাকে এইটো ডাইনিং ৰুম আছিলে ইয়াৰ টাইলছখিনি বগা আছিলে কিন্তু এতিয়া দেখিছেনে আমাৰ অৱস্থাটো কি হৈছে গোটেই টাইলছবোৰ এতিয়া ভাঙিবলগীয়া হৈছে আৰু এই টাইলছখিনি লগোৱা আজি 10 বছৰ হৈ গ'ল কিন্তু ঠিকে আছিলে এতিয়া হঠাতে কি হ'ল জানো ৰাতিটোৰ ভিতৰতে গোটেই টাইলছবোৰ ওপৰলৈ উঠি আহিলে আৰু ডাঙৰ শব্দ কৰি মেলি এতিয়া সব উঠাবলগীয়া হৈছে বাকি ৰুমবোৰত ঠিকে আছে এই ৰুমটো হৈছে 20 বছৰৰ পুৰণি টাইলছবোৰ তথাপিতো ঠিক আছে বাকি সব ৰুম ঠিকে আছে অকল এইটো ৰুমৰ টাইলছবোৰ ওপৰলৈ উঠি আহিছে ভাগ্য ভাল ৰাতি হৈছে দিনত হোৱা হলেতো আৰু দিগদাৰিয়ে হলহেতেন ৰাতি একদম ডাঙৰ আৱাজ কৰি মেলি এইফালে টাইলছবোৰ উঠি আহিলে আৰু ৰাতিপুৱা উঠিহে দেখিছো এনেকুৱা কাণ্ড এয়া দেখিছেনে কেনেদৰে টাইলছবোৰ উঠি আহিছে বাকি টাইলছৰ মিস্ত্ৰী আহি চালেহি আৰু তেওঁলোকে ক'লে এটো গেছ হৈছে তলত গেছৰ কাৰণে এনেদৰে ওপৰলৈ উঠি আহিছে বুলি কৈছে আৰু আসলতে ইমান গম নাপাও টেকনিক্যাল কথাবোৰ লগাওতেটো তেনেদৰে ঠিকে লগাইছিলে কিন্তু এওঁলোকে গেপটো ভালদৰে দিয়া নহল বুলি কৈছে সেইবিলাক কথা ইমান বাৰু গম নাপাও কিন্তু আমাৰ এনেকুৱা ধৰণৰ প্ৰবলেম হ'ল আজি 10 বছৰৰ পিছত আৰু এতিয়া গুটেইবোৰ উঠাবলগীয়া হৈছে ইয়াতে এতিয়া ডাঙৰ ডাঙৰ আলমাৰি শোকেছ বুক সেলফ এইবিলাক আঁতৰাবলগীয়া হৈছে যিহেতু ডাঙৰ ৰুম ইয়াতে ম্যাক্সিমাম বস্তু ৰখা হৈছিলে আৰু এতিয়া যতে পাও ততে বাকি ৰুমবিলাকত ভৰাই মেলি থৈছো বস্তুবিলাক যেহেতু খালি কৰিব লাগিব নতুন ঘৰত টাইলছ লগোৱা আৰু অলৰেডি আমি ইউজ কৰি থকা ঘৰ এটা টাইলছ লগোৱাৰ বহুত ডিফাৰেন্স আছে এই কাৰণে এক্সট্ৰা কাম গুটেই ৰাতিটোৰ ভিতৰতে আমাৰ হৈ গৈছে বহুত বেছি লগতে খৰচো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো যেহেতু ব্লগবোৰ বনাই কিছুমান কথা আপোনালোকক কৈ থাকো বা দেখাই থাকো আৰু এই ৰুমটো দেখাই থাকো আপোনালোকক হেতু কাৰণে ভাবিলো আপোনালোককো জনাই দিও কথাটো লগতে আপোনালোকৰো সহায় হ'ব এইফালে টিভি ইউনিটটোৰ তলত থকা কেবিনেটটো আঁতৰাবলগীয়া হ'ল কাঠৰ মিস্ত্ৰী মাটি আৰু এইফালে এইটো আঁতৰাই এইখিনি এতিয়া উঠাবলৈ আছে এতিয়া তাৰমানে অকল এটা টাইপৰে মিস্ত্ৰী নহয় এতিয়া কাঠৰ মিস্ত্ৰী লগতে ৰঙৰ মিস্ত্ৰী গোটেইবোৰৰে দৰকাৰ আহি পৰিলে আৰু এইখিনি এৰুৱাৰ পিছত আজিৰ দিনটোতে এতিয়া যাম টাইলছ চাবলৈ এখেত আৰু মই এতিয়া বস্তুবোৰ আমি যতে ততে থৈ দিছো এইফালে দেখিছেনে ইয়াত কিছুমান বস্তু এইফালে আলমাৰীৰ ভিতৰৰ পৰাও বস্তুবোৰ উলিয়াবলগীয়া হৈছে আৰু গুটেইবোৰ উলিয়াই মেলি এনেও ধুলি তাতেতো আৰু ক'বই নালাগে কিমান বেছি ধুলি ওলাইছে এতিয়া আৰু এখেত আৰু মই এতিয়া তাৰ মাজতে আহিলো টাইলছ চাবলৈ যেহেতু সোনকালে কামটো কৰালে ভাল হ'ব আৰু পুৰণা টাইলছখিনি একেবাৰে লগাব নোৱাৰি তেৰা বেকা হৈ গৈছে আকৌ যেহেতু ভালকে লগাব লাগিব হেতু কাৰণে সেইখিনি এতিয়া ইউজ কৰিব পৰা নহব টাইলছ কিনি মেলি এখেত আৰু মই আহিলো আৰু একেবাৰে আপোনালোকৰ ঘৰত গৈ দেখুৱামগে লগাই আছে অলৰেডি মিস্ত্ৰীয়ে টাইলছ আহি পালেহি কেনেকুৱা ধৰণৰ কিনিলো এয়া আপোনালোকে দেখিছে আৰু লগাই লগাই কামটো কৰি দিয়া হৈছে যেহেতু এনেদৰে আৰু থাকিবলৈ দিগদাৰি হৈছে ঘৰত হেতু কাৰণে এনেকুৱা ধৰণৰ টাইলছে লোৱা হ'ল কেনেকুৱা লাগিছে আপোনালোকে জনাব কোনোবাই যদি আপোনালোকৰ আমাৰ নিচিনা প্ৰবলেম ফেস কৰিছে বা কৰবাত শুনিছে তেতিয়া হলে জনাবচোন কমেন্টত আৰু কি কাৰণেনো হয় যদি ভালদৰে আপোনালোকে কোনোবাই জানে এইফালে পুৰা কাম চলি আছে ফুল সুইঙত আৰু আপোনালোকক এতিয়া দেখুৱাইছো কমপ্লিট লগাই মেলি হোৱাৰ পাছত ইয়াৰ লুকটো এনেকুৱা ধৰণৰ হয় টাইলছখিনি আগৰখিনি হোৱাইট আছিলে সাফা লাগে বাৰু বেছিকে কিন্তু লেতেৰা হলেই ধৰিব পাৰি অলপ আৰু এতিয়া সেই কাৰণে হোৱাইটটো অতৰাই পেলাই কমপ্লিট এনেকুৱা ধৰণৰ কালাৰ এটা ললো আৰু ভয়ো লাগি আছে অলপ এতিয়া আকৌ কিবা হ'ব নেকি তেনেকুৱা নিচিনা এটা ভাবো হয় এয়া হৈছে এদিনৰ পাছত এতিয়া হৈছে মোৰ সাফা কৰাৰ পৰ্ব ধুলিৰ কথাটো ক'বই নালাগে চাৰিওফালে আমাৰ ধুলিৰে ভৰপুৰ হৈ আছে তাতে আমাৰ টাইলছ লগাইছে আৰু কেনেকুৱা ধুলি হ'ব পুৰা একদম কেজিয়ে ধুলি ওলোৱাৰ নিচিনা হৈছে পৰ্দা কুশন কভাৰ চেয়াৰ কভাৰ আৰু আপোনাৰ আৰ্টিফিচিয়েল প্লান্ট নেচাৰেল প্লান্ট যিখিনি পাৰো উলিয়াই দিয়া হ'ল কিন্তু বহুতখিনি এতিয়াও ভিতৰতে থাকিলে আৰু সেইবোৰ সব এতিয়া সাফা কৰিবলগীয়া হৈছে লগতে এইবিলাক চকী কুশন কভাৰ বিলাক সব ধুই মেলি এতিয়া লগাই আছো লাহে লাহে আৰু লাহে লাহে কৰিম আৰু সকলোখিনি আৰু অকনমান সেটিংটো ভাবিছো চেঞ্জ কৰি দিম একেখিনিকে এতিয়া চান্স পাইছো যেতিয়া আৰু সেইখিনি অকমান ইফাল সিফাল কৰি বা অকমান বেলেগ কৰি দিম
এয়া এইফালে টিভি কেবিনেটটো উঠাই থোৱা আছিলে, সেইটো লগাবলৈ আছে। আৰু শ্ব'কেছটো এবাৰ এইটো চাইডে আনিলোঁ। শ্ব'কেছটো এবাৰ এইফালে আনিছোঁ। আৰু টেবুলখন আছিলে ডাইনিং টেবুলখন, এতিয়া এইফালে অনা হ'ল এইখিনিলে। অকণমান ছেটিংটো চেঞ্জ কৰি দিছোঁ। সকলোখিনি ভালদৰে ঠিক কৰাৰ পাছত আপোনালোকক দেখুৱাম। আজি আপোনালোকক কথাখিনি জনালোঁ আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নতুন এটা ব্লগৰ সৈতে। সকলো সুস্থ থাকক আৰু কুশলে থাকক। আজিলৈ বাই বাই।